চিত্ৰনলা এবিধ সুগন্ধি তেল উৎপাদন কৰা খাজাতীয় শস্য। ইয়াৰ খেতি কৰিবলৈ অতি সহজ। এই খেতি অসমত বহুদিনৰ পৰাই লাভজনকভাৱে কৰি অহা হৈছে। এই খেতি বাম মাটিত কৰা হয়। পাহাৰীয়া হেলনীয়া মাটিতো চিত্ৰনলাৰ খেতি কৰিব পাৰি। চিত্ৰনলা খেতি এবাৰ ৰোপণ কৰিলে 5 পৰা 6 বছৰ মানলৈ উৎপাদন পাব পাৰি। মাটি অনুযায়ী 5-6 বছৰৰ পাছত এই খেতি উঠাই পুনৰ ৰোপণ কৰিব লাগে। চিত্ৰনলাৰ পুলিবোৰ ৰোপণৰ 6 মাহৰ পাছৰ পৰাই ইয়াৰ পাতৰ পৰা তেল উৎপাদন কৰিব পৰা হয়। এই তেলৰ চাহিদা প্ৰচুৰ। ভাৰতবৰ্ষৰ লগতে বিদেশৰ পৰাও এই তেলৰ বজাৰ আমাৰ হাতলৈ আহি থাকে। বৰ্তমান বহুতো উদ্যোগীয়ে এই খেতি কৰি আছে যদিও বজাৰৰ চাহিদা অনুসৰি অসমে এই চিত্ৰনলা তেল উৎপাদন কৰিব পৰা নাই। অসমে আনুমানিক মুঠ বজাৰৰ চাহিদাৰ তুলনাত মাত্ৰ 5% তেলহে উৎপাদন কৰে। গতিকে এই খেতিৰ পৰা কৃষিভিত্তিক উদ্যোগ স্থাপন কৰিবলৈ যথেষ্ট থল আছে, যাৰ দ্বাৰা অসমৰ বহুতো কৃষক তথা যুৱক যুৱতীয়ে এই খেতি ব্যৱসায়িক ভিত্তিত কৰি উদ্যোগ স্থাপনৰ জৰিয়তে আত্মসংস্থাপন লাভ কৰিব পাৰিব। এটি ক্ষুদ্ৰ উদ্যোগে নিজকে আত্মসংস্থাপনৰ পৰা দিয়াৰ লগতে আন 10জনকো সংস্থাপন দিব পৰা ক্ষমতা বহন কৰে। এই চিত্ৰনলা খেতি গৰু ছাগলীও অনিষ্ট কৰিব নোৱাৰে। যিহেতু চিত্ৰনলাৰ পাতবোৰত তেল থাকে, গৰু ছাগলীও এই পাতবোৰ নাখায়। গতিকে চিত্ৰনলা খেতি অসমত কৃষিভিত্তিক উদ্যোগৰ বাবে উপযোগী। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিতা, অসম।